নতুনকৈ গঠন হোৱা চৰকাৰখনে 2031 বৰ্ষৰ ভিতৰত আপোনালোকলৈ কি কি সুবিধা আগবঢ়াব, তাত আঁচনি হওক বা চাকৰি হওক, এই বিষয়ে আজিৰ ভিডিঅ'টোত থুলমূলকৈ মই আপোনালোকক ক'ব বিচাৰিছোঁ। নমস্কাৰ অসমবাসী ৰাইজ, মই ৰূপম গগৈ, আপোনালোকে চাই আছে অৰুণোদয় অসম। আজিৰ কেইটামান ইম্পৰ্টেণ্ট আপডেট হয় আপোনালোকৰ বাবে, শিক্ষাৰ্থীসকলৰ বাবে হয় এই আপডেটটো, যিসকলে চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেখেতলোকৰ বাবেও, আৰু যিসকলে একো আঁচনিয়ে পোৱা নাই তেখেতলোকৰ বাবেও এইটো আপডেট হয়, বুজিলেনে? কাৰণ আপোনালোকৰ বাবে ভাল খবৰ কিছুমান আহি আছে। প্ৰথম আপডেটটো হৈছে যোৱা 5টা বছৰত 1.65 লাখ এমপ্লয়মেণ্ট হ'ল নতুনকৈ অসম গভৰ্ণমেণ্টত, আৰু এই অহা 5টা বছৰত বা 2031লৈকে আৰু 2 লাখ চাকৰি মুক্তি পাব বা মুকলি কৰি দিয়া হ'ব। আৰু তাৰ বাবে আপোনালোকৰ কৰণীয় কি বা তোমালোকৰ কৰণীয় কি? তোমালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব যদি নিকা নিযুক্তিত চাকৰি পাব বিচাৰা। তাৰ উপৰিও এতিয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1 লাখ যুৱক যুৱতীয়ে যিখিনি পালে সাহাৰ্য, গম পাইছে এণ্টাৰপ্ৰিনাৰশ্বিপৰ কাৰণে। এইবাৰ এণ্টাৰপ্ৰিনাৰশ্বিপটো বেছি গুৰুত্ব সহকাৰে লোৱা হৈছে, আৰু সৰু সুৰা ক্ষুদ্ৰ উদ্যোগ গঢ়ি লোৱাত আমাক বেছিকৈ গুৰুত্ব দিবলৈ কোৱা হৈছে। সেইবাবে অহা 5 বছৰত এই আত্মনিৰ্ভৰ অসমৰ লগতে আৰু বিভিন্ন আঁচনিৰ জৰিয়তে, যোনবিলাক ঔদ্যোগিক আঁচনি হ'ব, যিবিলাকৰ জৰিয়তে এজন নিবনুৱা যুৱক যুৱতীসকল স্বাৱলম্বী হ'ব পাৰিব, মুঠ 10 লাখ যুৱক যুৱতীক এই আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। চ' তাৰ বাবেও আপোনালোকে প্ৰিপেৰেশ্যন কৰক, সৰুকৈ আৰম্ভ কৰক ব্যৱসায় এটা। যেতিয়া সুবিধাখিনি পাব আপোনালোকে তেতিয়া ব্যৱসায়টো ডাঙৰ কৰিব। দ্বিতীয় আপডেটটো, যিসকল মানুহে এতিয়া নিজাকৈ ঘৰ এখন নাই, ধৰি লওক ভালদৰে ঘৰ এখন বনাব পৰা নাই, তেখেতলোকৰ বাবে এটা ভাল খবৰ হৈছে অহা 2031 বৰ্ষৰ ভিতৰত আপোনালোকক নতুনকৈ 15 লাখ ঘৰ অনুমোদন জনোৱা হ'ব। PMAY ঘৰ, আৰ্বান আৰু ৰুৰেল দুইটা পৰ্যায়ত। ইয়াৰ বাবে আপোনালোকে কেনেদৰে আবেদন কৰিব, এই সকলোবিলাক ভিডিঅ' মই এই অৰুণোদয় অসম চেনেলটিত দি দিম, আপোনালোকে চাই ল'ব। আৰু এইখিনিতে কওঁ, লগতে CM8AA হওক, যিকোনো আঁচনি হওক, এই আঁচনিবিলাকৰ এপ্লিকেশ্যন প্ৰচেছসমূহ বা তাৰ ট্ৰেইনিং প্ৰচেছসমূহ মোৰ অলৰেডি ইউটিউব ভিডিঅ'ত আছে ইয়াতেই, কিন্তু অনাগত দিনত যিবিলাক মুকলি কৰা হ'ব সেইবিলাকৰ ভিডিঅ' মই আপোনালোকলৈ আকৌ নতুনকৈ আপলোড কৰি দিম। আৰু এইখিনিতে 3 নম্বৰ যোনটো আপডেট হয় সেইটো অতি গুৰুত্বপূৰ্ণ আপডেট হয়, কিয়নো আপোনালোকে দেখিলে মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2 আৰু মিছন বসুন্ধৰা 3 জৰিয়তে বহুত সংখ্যক খিলঞ্জীয়া, যিবিলাক অসমৰ খিলঞ্জীয়া মানুহক তেখেতলোকক ভূমিপট্টা প্ৰদান কৰা হ'ল। এতিয়া নেক্সট এই 5 বছৰত আপোনালোকৰ যিমান সংখ্যক খিলঞ্জীয়া মানুহৰ, এতিয়াও বহুত মানুহ বাকী আছে যাৰ ভূমিপট্টা পোৱা নাই, এই মানুহসকলৰ বাবে এই প্ৰচেছখিনি, যোনখিনি এপ্লিকেশ্যন প্ৰচেছ ব্লক হৈ আছে বা আমি কৰিব নোৱাৰোঁ এতিয়া আবেদন, এইবিলাকো মুকলি কৰি দিয়া হ'ব। চ' তাৰ বাবে আপোনালোকক যিখিনি সৰু সুৰা নথি পত্ৰ লাগে বা পুৰণা নথি পত্ৰ লাগে আপোনালোকৰ লগত আছে, সেইখিনি আপোনালোকে যুগুত কৰি ৰাখক। কাৰণ কোন সময়ত পৰ্টেল খুলি দিব, কিমান বা টাইম দিব, এমাহ দিয়ে 2 মাহ দিয়ে এপ্লিকেশ্যনৰ, সেইটো কোনো ঠিকনা নাই। সেইটো কাৰণে আপোনালোকে যদি ডকুমেণ্টখিনি যোগাৰ কৰি থয়, আপোনালোকে অতি সোনকালে সেইখিনি আবেদন কৰিব পাৰিব। আৰু এইখিনিতে আপোনালোকে এটা গুৰুত্বপূৰ্ণ আপডেট দিছোঁ, বসুন্ধৰা 2.0 যিসকলে মাটি পাইছিলে আপোনালোকে খাজানাখিনি দি দিব, আৰু 3.0 যোনখিনি মাটিৰ কাম হৈছে সেইখিনি যথেষ্টখিনি আগবাঢ়িছে, সেইখিনি অলৰেডি যোনখিনিয়ে পট্টা পাব তেখেতলোকৰ পট্টা বিতৰণ আৰম্ভ হ'ব। আৰু এই মাটি বাৰীৰ ক্ষেত্ৰত যিবিলাক আপডেট হয় এইবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে অৰুণোদয় অসম চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কিয়নো মই মোৰ প্ৰতিটো চেণ্টাৰত মই মাটি বাৰীয়ে অকল কাম কৰোঁ, সেইটো কাৰণে আপডেটখিনি মই লগত ৰাখোঁ। মাটি বাৰীৰ বাহিৰেও বেলেগ কাম কৰোঁ, কিন্তু মাটি বাৰীৰ কামখিনি বিশেষকৈ কৰোঁ, সেইবাবে মই ইয়াৰ আপডেটখিনি ৰাখোঁ, আৰু কিবা যদি নতুন আপডেট থাকে মই আপোনালোকলৈ আগবঢ়াই দিওঁ। শেষত আপোনালোকৰ বাবে একেবাৰে ছাৰপ্ৰাইজটো কথাটো কৈছোঁ, আপোনালোক যিসকলে আঁচনি পাই আছে, অৰুণোদয় হওক, PM কিষাণ হওক, আপোনালোকৰ বাবে কিন্তু নতুন নতুন আপডেট আহিব এই 1-2 দিনতে। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকৰ বাবে কি আপডেট আছে, কাৰণ নতুন চৰকাৰ হ'ল, নতুন নিয়মো কিছুমান হ'ব, কাৰণ ডিজিটেল প্ৰযুক্তিত যথেষ্টখিনি উন্নত হৈছে। চ' আপোনালোকৰ কিছুমান কামো ডিজিটেল কৰাব লগা হ'ব পাৰে। এই বিষয়বস্তুখিনি মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই আছোঁ। বাৰু আজিৰ ভিডিঅ'টো ইমানেই, আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।